হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাবলৈ গৈ আছোঁ ২ নং তেজী আদৰ্শ গাঁওখন। ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আহকচোন এই আদৰ্শ গাঁওখন চাওঁ। পুৰণি কালৰ তেজীমলাৰ কাহিনীৰ পৰা উৎপত্তি হোৱা ১ নং আৰু ২ নং তেজী গাঁও দুখন। এই গাঁও দুখনে অসম চৰকাৰৰ পৰা আদৰ্শ গাঁও হিচাপে স্বীকৃতি পাইছিল আৰু সেই আদৰ্শ ফাণ্ডৰ পৰা ২ নং তেজীৰ গাঁওবাসীয়ে এটা নতুন নামঘৰ নিৰ্মাণ কৰিলে। গতিকে আজি এই নতুন নামঘৰটো সন্মানীয় শদিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া মহোদয়ৰ উপস্থিতিত শুভ উদ্বোধন কৰা হয়। আজিৰ এই দিনটো ২ নং তেজী গাঁওবাসীৰ কাৰণে এটা ঐতিহাসিক দিন বুলিয়ে ক'ব লাগিব। এই নামঘৰ ইতিমধ্যে ৮১ নং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়াদেৱ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আৰু তাৰ লগতে পোনপ্ৰথমে মই তেখেতক এখন গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই মই সম্ভাষণ জনাব বিচাৰোঁ আমাৰ গাঁৱৰে জ্যেষ্ঠ নামঘৰৰ বৰবুঢ়া পুলিন মৰাণ দেৱক। ইয়াৰ পিছত ইয়াৰ লগে লগে আজি উদ্বোধনী কাৰ্যসূচীত বলিন চেতিয়া মহোদয় মই উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে সকলোৰে সহযোগিতা বিচাৰিছোঁ। লাইন হৈ দিয়ক। আমাৰ আদৰ্শ গাঁও তেজী গাঁওখনক আমি ধৰিছিলোঁ আৰু প্ৰায় কেইবাটাও আঁচনি ইয়াত মানে আপোনাৰ এই অন্তৰ্ভুক্ত হৈছে আৰু কামখিনি চলি আছে। নামঘৰটো আপোনালোকৰ যিখিনি সম্পূৰ্ণ হ'ল আৰু আজি আমি শুভাৰম্ভণি কৰিছোঁ। ইয়াত কামখিনি আমি ভালেই দেখিছোঁ আৰু অকণমান ধৰি লওক মাটি চাটি ফিলাপৰ অলপ কাম আছে, সেইখিনিও আমি কেনেধৰণে কৰিব পৰা যায় আদৰ্শ গাঁও অন্তৰ্ভুক্ত কৰি সেইখিনি আমি কৰাৰ বাবে আমি চেষ্টা কৰিম। বিশেষকৈ ২ নং তেজী গাঁৱত এই নামঘৰটো মানে দৰকাৰ আছিলে আৰু এতিয়া হৈছে। আমি ৰাইজৰো সহায় সহযোগেৰে যাতে আমি বাকী কামখিনি কৰিব পাৰোঁ। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শদিয়া আমাক প্ৰায় যোৱা প্ৰথম ফেজত আমাৰ ২খন আমাক এইটো প্ৰায় ২খন আমাৰ আদৰ্শ গাঁও দিছিলে। বজাল গাঁও আৰু আমি তেজী গাঁও ধৰিছিলোঁ। আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আগলৈ এনেকুৱা নতুন ভিডিঅ' পাবলৈ ফ'ল' কৰি দিব।